নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ চাকৰি সম্বন্ধীয় পৰীক্ষাসমূহত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আজি আলোচনা কৰিম। লগতে আপুনি যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাৰ প্ৰথম বিষয়টো হৈছে ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগ। এতিয়া স্বাভাৱিক সংখ্যা বুলি ক'লে আপোনালোকে নিশ্চয় জানে যে স্বাভাৱিক সংখ্যাবিলাক হৈছে 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে যিমানবোৰ সংখ্যা আছে এই গোটেইবিলাক সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া কথা হ'ল স্বাভাৱিক সংখ্যাবিলাক যদি এনেকুৱা ধৰণৰ যদি আমাক যোগ কৰিব দিয়ে, অৰ্থাৎ 1 + 2 নাইবা 1 + 2 + 3 নাইবা 1 + 2 + 3 + 4 এনেকুৱা ধৰণৰ যদি সৰুকৈ দিয়ে তেতিয়াহ'লে আমাৰ অসুবিধা নাই, আমি ডাইৰেক্ট যোগ কৰিব পাৰোঁ। কিন্তু যদি আমাক এনেকুৱাকৈ যদি ডাঙৰ দিয়ে 1 2 3 4 আপ টু কিমানলৈকে আছে 70লৈকে 70লৈকে আছে, তো এনেকুৱা ধৰণৰ যদি গণিত আহে তেতিয়াহ'লেতো আমাৰ উলিয়াবলৈ অসুবিধা হ'ব। তো গতিকে চাওঁ আমি এই সৰুকেইটাৰ পৰা সৰু যিকেইটা আমাক ইয়াতে দিয়া আছে ইয়াৰ পৰা আমি এটা সূত্ৰ উলিয়াই চাওঁ। যদি আমি প্ৰথম 1 নম্বৰটোত যদি আমি চাওঁ ওপৰত যদি আমি কিমানটা সংখ্যা আছে যোগ কৰোঁ হিচাপ কৰোঁ তেতিয়াহ'লে কিমানটা হ'ব 1 2 কেইটা আছে 2টা আছে, তলত আমি 2ৰে হৰণ দিম আৰু ইয়াতে আমি কিহেৰে পূৰণ দিম, ইয়াতে যিটো প্ৰথম পদ আছে 1 আৰু শেষৰ পদ যিটো থাকে এইটো, তো এইটো কৰিলে আমাৰ কিমান হ'ব 2 2 কেনচেল হ'ব, 1 + 2 = কিমান থাকিব 3, অৰ্থাৎ এনচাৰটো আমাৰ 3। তাৰপিছত নেক্সট আমি যদি নেক্সটটো যদি চাওঁ ইয়াতে যদি চাওঁ আমি তেতিয়াহ'লে ইয়াতে কেইটা পদ আছে 1 2 3, অৰ্থাৎ 3টা সংখ্যা যোগ কৰিব দিছে, তো 3 তলত আমি কি দিম 2 দিম আৰু ইয়াতে প্ৰথম পদটো কিমান আছে 1 আছে আৰু শেষৰ পদটো কিমান আছে 3 আছে। তো এইটো কেলকুলেশ্যন কৰিলে আমাৰ কিমান হ'ব, তো ইয়াতে আমাৰ 3/2 1 + 3 = কিমান হয় 4 হয়। 2ৰে তোমাৰ 4 হৰণ কৰিলে কিমান হ'ব 2 বাৰ, 3 2 গুণ কিমান হ'ব 6 মিলি গৈছে। তো যদি আমি এইটো চাওঁ আকৌ এইটো যদি চাওঁ ইয়াতে আমাৰ কেইটা পদ আছে কেইটা সংখ্যা আছে 1 2 3 4 5টা আছে, তো ইয়াতে আমি 5 লিখিম, তলত আমি 2ৰে হৰণ কৰিম, সেই আগৰ দৰেই 1 প্ৰথম পদ 1 আছে আৰু একেবাৰে শেষত আছে কিমান 5 আছে। তো এইটো আমি কেলকুলেশ্যন কৰিলে আমাৰ কিমান হ'ব, কেলকুলেশ্যন কৰিলে 5/2 ইনটু ইটো যোগ কৰিলে 1 + 6 = কিমান হ'ব 1 + 5 = কিমান হ'ব 6 হ'ব। 2ৰে 6 কিমান বাজাব 3 বাৰ, তো কিমান হ'ব 5 3 গুণ 15 মিলি গৈছে। অৰ্থাৎ আমি এইখিনিৰ পৰা এটা সূত্ৰ উলিয়াব পাৰোঁ। সূত্ৰটো হ'ল এনেকুৱা যে আমি প্ৰথমতে লিখিম মুঠ সংখ্যা কিমানটা দিয়া আছে আমি এইটো চাম, মুঠ সংখ্যা আৰু কিহেৰে হৰণ কৰিম, ইয়াক 2ৰে হৰণ কৰিম আৰু লগত আমি পূৰণ কৰিম, কিহেৰে পূৰণ কৰিম প্ৰথম পদ, প্ৰথম যিটো থাকে প্ৰথম পদ আৰু ইয়াৰ লগত আমি যোগ কৰিম কি শেষ পদ। তো গতিকে এইটো যদি আমি সূত্ৰ আকাৰত যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ গণিত আহিলে আমি অতি সহজতে আমি উলিয়াব পাৰিম। যেনে ধৰা এইটো আমাক দিছে 1ৰ পৰা কিমানলৈকে 70লৈকে দিছে, তো আমি প্ৰথমতে জানিব লাগিব 70লৈকে কিমানটা আছে সংখ্যা, 70লৈকে 70টা আছে সংখ্যা, আমাৰতো অসুবিধা নাই যিহেতু 70লৈকে দিছে, গতিকে 70লৈকে 1ৰ পৰা 70লৈকে কিমানটা সংখ্যা আছে 70টা আছে। তো মুঠ সংখ্যাৰ ঠাইত আমি কি লিখিলোঁ 70, ইয়াক কিহেৰে হৰণ কৰিম আমি 2ৰে হৰণ কৰিম, লগত আমি কিহেৰে পূৰণ কৰিম ইয়াতে আমি লিখিম প্ৰথম পদ আমাৰ কিমান আছে 1 আছে 1 আৰু শেষৰ পদ কিমান আছে, শেষৰ পদ আছে 70, তো এইটো আমি যোগ কৰিলে কিমান হ'ব, তো 2ৰে 70ক আমাৰ কিমান কাটাকাটি কৰিলে আপোনালোকে জানে এইখিনি, কাটাকাটি কৰিলে কিমান হ'ব 35, তলত 1 থাকিব এইটো নিদিলেও হ'ব 1 + 71 = কিমান হ'ব 71, তো এই দুটা পূৰণ কৰি, তো গতিকে 35 আৰু 71 পূৰণ কৰিলে কিমান হ'ব 2485। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। তো আমাৰ নেক্সট টপিকটো হৈছে ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল। এতিয়া আমাক কৈছে কি সংখ্যা যুগ্ম সংখ্যা। এতিয়া যুগ্ম সংখ্যা কোনবিলাক, যিবিলাক সংখ্যা সাধাৰণতে আমাৰ 2ৰে বিভাজ্য, আমি জোৰ হিচাপে আমি ভাগ কৰিব পাৰোঁ, সেইবিলাক সংখ্যা কি সংখ্যা বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয়। এতিয়া যুগ্ম সংখ্যাৰ যোগ যদি আহে অৰ্থাৎ এনেকুৱা ধৰণৰ 2 + 4 বা 2 + 4 + 6 বা 2 + 4 + 6 + 8, তো এনেকুৱা ধৰণৰ যদি আহে তেতিয়াহ'লেও আমি এটা সহজ পদ্ধতিৰ সহায়ত আমি অতি সহজতে এনেকুৱা ধৰণৰ সমাধানবিলাক কৰিব পাৰিম। তো সহজ পদ্ধতিটো হ'ল এনেকুৱা যে আমি প্ৰথমতে চাব লাগিব ইয়াতে সংখ্যাবিলাকত ইয়াতে কিমানটা সংখ্যা আমাক যোগ কৰিব দিয়ে। তো ছাপ'জ আমাক কি
এইটো দিছে যেনিবা কি দিছে 2 + 4 + 6 + 8 তো ইয়াতে যদি আমি চাওঁ ইয়াতে আমাৰ পদ কিমানটা আছে অৰ্থাৎ সংখ্যা কিমানটা দিছে 1 2 3 4টা তো 4টা পদ দিয়া আছে আৰু এই 4ৰ লগত আমি এতিয়া 1 প্লাছ কৰিম +1 4ৰ লগত আমি 1 প্লাছ কৰিলে কিমান হ'ব 5 হ'ব তো এই দুটা আমি পূৰণ কৰিম 4 পূৰণ 5 সমান 4 5 গুণ কিমান 20 আমি এইটো নিয়ম এপ্লাই কৰি চাওঁ 1 2 3 পদ আছে আমাৰ কিমানটা 3টা ইয়াৰ লগত আমি কি পূৰণ কৰিম 3 + 1 3ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 4 3 4 গুণ কিমান হ'ব 12 অৰ্থাৎ ইয়াৰ পৰা আমাৰ সূত্ৰটো আমি এনেধৰণে উলিয়াব পাৰোঁ যে মুঠ সংখ্যাৰ লগত আমি কি পূৰণ কৰিছোঁ মুঠ সংখ্যাৰ লগত আমি পূৰণ কৰিছোঁ মুঠ সংখ্যা +1 অৰ্থাৎ এনেকুৱা ধৰণৰ যদি যুগ্ম সংখ্যাৰ যোগফল উলিয়াবলৈ দিয়া হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে কিমানটা সংখ্যা আছে চাব লাগিব তাৰপিছত সেই যিমানটা সংখ্যা থাকে সেই সংখ্যাটোৰ লগত কি কৰিব লাগিব 1 আমি প্লাছ কৰিব লাগিব আৰু তাৰপিছত এই দুটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো এই দুটা পূৰণ কৰিলে যিটো এনসাৰ হ'ব সেইটোৱে হ'ব আমাৰ প্ৰদত্ত গণিতটোৰ কি সমাধান তো এতিয়া আমাক দিয়া আছে নেক্সট যেনিবা এটা 2 + 4 + 6 আপ টু কিমানলৈকে দিছে 30 লৈকে তো এনেকুৱা ধৰণৰ যদি দিয়া থাকে তেতিয়াহ'লে 30টা লৈকে অৰ্থাৎ আমাৰ প্ৰথমৰ পৰা 30 লৈকে কিমানটা যুগ্ম সংখ্যা আছে সেইটো আমি উলিয়াব লাগিব তো যুগ্ম সংখ্যা কিমানটা আছে উলিয়াব লাগিলে আপোনালোকে আৰু গণি থাকিব নালাগে যে 6ৰ পিছত 8 হ'ব 8ৰ পিছত 10 হ'ব এনেকৈ গণি থাকিব নালাগে আপোনালোকে কি কৰিব যিটো সংখ্যা শেষত দিয়া থাকে সাপোজ ইয়াতে কিমান দিয়া আছে 30 দিয়া আছে 30ক আপুনি 2ৰে ডিভাইড দিবা 2ৰে ডিভাইড দিলে কিমান হ'ব 15 অৰ্থাৎ কিমানটা সংখ্যা থাকিব ইয়াতে 15টা সংখ্যা থাকিব এতিয়া 15ৰ লগত কি পূৰণ কৰিব লাগিব 15ৰ লগত পূৰণ কৰিব লাগিব আপুনি 1 প্লাছ কৰিব লাগিব 15ৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব 16 অৰ্থাৎ 15 আৰু 16 পূৰণ কৰক আপুনি এতিয়া আপুনি বহিত পাতি লৈ পেলাই 15 আৰু 16 পূৰণ কৰিলে কিমান হ'ব 90 15 তো 0 9 5 14 4 2 অৰ্থাৎ ইয়াৰে উত্তৰটো হ'ব কি 240 শেষৰ বিষয়টো হৈছে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল এতিয়া অযুগ্ম সংখ্যা মানে হৈছে যুগ্মৰ বিপৰীত অৰ্থাৎ যিবিলাক সংখ্যাক আপোনাৰ কিহেৰে 2ৰে হৰণ নাযায় নাইবা আমি এনেদৰে ক'ব পাৰোঁ যে যিবিলাক সংখ্যাক আমি জোড় হিচাপে প্ৰকাশ কৰিব নোৱাৰোঁ তো সেইবোৰ সংখ্যাক কি সংখ্যা বুলি কোৱা হয় অযুগ্ম সংখ্যা অৰ্থাৎ 1 3 5 7 9 এইবিলাক সংখ্যাক কি সংখ্যা বুলি কোৱা হয় অযুগ্ম সংখ্যা বুলি কোৱা হয় তো এতিয়া অযুগ্ম সংখ্যাৰ যদি যোগ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব তো মই আগতে কৈছোঁ যদি এনেকৈ অলপমান দিয়া হয় অৰ্থাৎ কেইটামান সংখ্যাহে যোগ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট মুখতে কৰিব পাৰিব কিন্তু যদি এনেকুৱা ধৰণৰ 51টা লৈকে দিছে ইয়াতে কিমান 1ৰ পৰা কিমানলৈকে আছে 51 লৈকে আছে 51 লৈকে আছে তো এনেকুৱা ধৰণৰ যদি দিয়ে তেতিয়াহ'লে আপুনি অলপ প্ৰব্লেমত পৰিব তো গতিকে আমি ইয়াৰে এটা শৰ্ট ট্ৰিক উলিয়াব লাগিব তো আমি ইয়াতে যদি আমি প্ৰথমৰ পৰা যদি চাওঁ শৰ্ট ট্ৰিক এটা যদি আমি উলিয়াবলৈ চেষ্টা কৰোঁ তো আমি দেখা পাম ইয়াতে পদ কেইটা আছে সংখ্যা কিমানটা আছে 1 আৰু 3 আছে অৰ্থাৎ কেইটা আছে দুটা আছে 2 তো 2ক যদি আমি স্কয়াৰ কৰোঁ কিমান হ'ব 2 স্কয়াৰ মানে কিমান হ'ব 4 একেদৰে ইয়াতে যদি আমি চাওঁ ইয়াতে কেইটা সংখ্যা আছে 1 2 3 তিনিটা আছে তো ইয়াক যদি আমি 3 স্কয়াৰ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 9 9 9 মিলি গৈছে তো ইয়াতে যদি আমি চাওঁ 1 2 3 4 5 6টা আছে তো আমি ইয়াক কি কৰিব লাগিব 6 স্কয়াৰ মানে কিমান 36 অৰ্থাৎ আমি যিমানটা পদ আছে মুঠ সংখ্যাক আমি কি কৰিব লাগিব স্কয়াৰ কৰিব স্কয়াৰ কৰিলে যিটো এনসাৰ হ'ব সেইটোৱে হ'ব আমাৰ যোগ কৰিবলৈ দিয়া সিৰিজটোৰ উত্তৰ তো ইয়াতে আমি ইটো কৰিবলৈ চেষ্টা কৰোঁ ইয়াতে আমাক কি কৈছে 1 3 5 আপ টু কিমানলৈকে 51 লৈকে তো এতিয়া 51 লৈকে অযুগ্ম সংখ্যা কিমানটা আছে সেইটো আমি আগতে উলিয়াই ল'ব লাগিব তো যুগ্ম সংখ্যা হ'লে আমি শেষত যিটো সংখ্যা আছিল তাক আমি ডাইৰেক্ট 2ৰে ডিভাইড দিছিলোঁ কিন্তু অযুগ্ম সংখ্যা বুলি কওঁতে তেতিয়াহ'লে আমি 51ক বা শেষৰ পদটোক আমি ডাইৰেক্ট 2ৰে বিভাজ্য দিলে নহ'ব তেতিয়া আমি কি কৰিব লাগিব যে শেষত যিটো পদ আছে এই পদৰ লগত আমি 1 প্লাছ কৰিব লাগিব 1 প্লাছ কৰিলে কিমান হ'ব 52 এই 52ক তেতিয়া আপুনি 2ৰে বিভাজ্য দিব লাগিব তো এতিয়া 2ৰে যেতিয়া তুমি হৰণ দিবা হৰণ দিলে কি হ'ব হৰণ দিলে কিমান হ'ব 26 অৰ্থাৎ ইয়াতে অযুগ্ম সংখ্যা কিমানটা আছে 26 আছে এতিয়া আপনি 26ৰ কি বৰ্গ উলিয়ালে হৈ গ'ল তো 26ৰ বৰ্গ কিমান হ'ব 26ৰ বৰ্গ কিমান হ'ব 676 অৰ্থাৎ এটো 26 দুবাৰ পূৰণ কৰিলে হ'ল দুবাৰ পূৰণ কৰিলে যিমান হ'ব সেইটোৱে হ'ব গণিতটোৰ উত্তৰ আপোনালোকৰ সুবিধাতে গোটেই নিয়মকেইটা সূত্ৰ আকাৰত দিয়া হ'ল তো আজিলৈ এইখিনি আছিল ধন্যবাদ